নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় নেদেখা ফাগুনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো আপোনালোকে যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে বিক্ৰমে কৰা ভুলবোৰৰ স্বীকাৰ কৰিবলৈ আহি প্ৰীতমৰ ডেড বডিটো দেখি আৱেগিক হৈ পৰে আৰু আজি অনিৰ্বাণক বিক্ৰমে লগ ধৰি ন্যায় দিবলৈ প্ৰীতমৰ হত্যাকাৰীৰ বিৰুদ্ধে একলগ হৈ যুঁজিম বুলি ক'ব। এতিয়া বাৰু বৈভৱ চলিহাই কৰা কৰ্মফল পোৱা সময় আহি পৰিছে নেকি বাৰু, জানিবলৈ পাব আজিৰ খণ্ডটো। আনফালে অনিৰুদ্ধ চলিহা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব আৰু বৈভৱ চলিহাই সকলো পৰিকল্পনাৰ কথা সকলো আগতে কৈ দিব। এতিয়া বাৰু প্ৰীতমৰ হত্যাকাৰী যেন বৈভৱ চলিহা আছিল বুলি গম পাবনে বাৰু, আৰু যদি গম পায় অনিৰ্বাণে খোৱাকৈ ইয়াৰ শাস্তি কেনেকৈ দিব বাৰু, জানিবলৈ পাব জনপ্ৰিয় নেদেখা ফাগুনৰ আজিৰ খণ্ডটো। ভিউৱাৰসকল, আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে নেদেখা ফাগুনৰ ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।